সো হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মই সকলোকে মোৰ চেনেললৈ। আৰু মই মানস, আৰু আজি আপোনালোকৰ বাবে আনিছোঁ এটা ইণ্টাৰেষ্টিং ভিডিঅ'। আৰু মই আপোনালোকক বিশেষভাৱে অনুৰোধ কৰিছোঁ, যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, পাপন আৰু মানসিক কণ্ট্ৰভাৰ্চিৰ বাদ দিয়ক, এটি ভিডিঅ'ত মানসীৰ পিতৃ আৰু মাতৃয়ে সুস্থ মানসিকতাৰে কৈছে যে এয়া কোনো বিতৰ্কৰ বিষয় নহয়। গতিকে প্ৰথম কথা, ছ'চিয়েল মিডিয়াত হোৱাটছআপ আৰু ফেচবুকত আজিৰ দিনত যিমানখিনি প্ৰভাৱ পৰিছে সেইখিনি হৈছে সীমাৰ বাহিৰত। আৰু তাৰ বাবে কিছুমান বিকৃত মানসিকতাৰ লোকে ভৱিষ্যত চিন্তা নকৰাকৈ বা বৰ্তমান চিন্তা নকৰাকৈ কিছুমান ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰে, ভিডিঅ' হওক মেছেজ হওক। আৰু বিশেষকৈ পাপন দাৰ কথা ক'বলৈ গ'লে অসমত এটা বিতৰ্কতাৰ সৃষ্টি কৰি আছে। আৰু কোৱা হয় এটা চৰিত্ৰ গঢ়িবলৈ মানুহৰ যিমানখিনি সময় লাগে কিন্তু ভাঙিবলৈ সিমানখিনি সময় প্ৰয়োজনেই নহয়। আৰু বিশেষকৈ পাপন দাৰ কথা ক'বলৈ গ'লে তেওঁ হৈছে আমাৰ এজন গৌৰৱান্বিত পুৰুষ, আৰু যিজনে আমাৰ অসমৰ বাবে বহুত গৌৰৱ আগবঢ়াইছে। গতিকে এজন গৌৰৱান্বিত কৰা মানুহক সেই মাত্ৰ ফূৰ্তিৰ দিনটোৰ এটা ঘটি যোৱা সাধাৰণ ঘটনাত যিটোত কোনো প্ৰয়োজনেই নাছিল ইমানখিনি ভাইৰেল হোৱাৰ, তাৰ বাবে আমি পাপন দাক আজি দুখ দি থাকিম নে বাৰু? এইটো আপোনালোকৰ বাবে এটা প্ৰশ্ন থাকিল। একচুৱেলি ভুলটো আমাৰ নিজৰে হয়। আমাৰ অলপমান ভুলৰ বাবে আমি মানসিক পৰিয়াল আৰু পাপন দাৰ পৰিয়ালৰ সৈতে তেওঁলোকৰ যি মানসিকতা লাভ কৰিছে, যি মানসিকভাৱে তেওঁলোকে যে অসুস্থিত হৈ পৰিছে, তাৰ প্ৰতি কোনোবাই বাৰু চকু ৰাখিছেনে? আৰু এতিয়া প্ৰশ্ন হয়, ছ'চিয়েল মিডিয়াত আমি ব্যৱহাৰ কৰোঁ 24 ঘণ্টা 20 ঘণ্টা সময়, কিন্তু ব্যৱহাৰ ক'ত কৰিছোঁ আমি নিজকে প্ৰশ্ন কৰা উচিত। সেই বিকৃত প্ৰকৃতিৰ লোকসকলৰ মেছেজ বা ভিডিঅ'টো মাত্ৰ আমি শ্বেয়াৰ কৰিছোঁ আৰু কোনো বিচাৰ নোহোৱাকৈ, যাৰ বাবে মিডিয়া হওক, উকিল হওক, বিভিন্ন ধৰণৰ দল সংগঠনবিলাক আমি ব্যস্ত ৰখা হৈছে। গতিকে এবাৰ মানসিকটো সুধি চাব লাগিছিল তেওঁৰ প্ৰকৃততে মন্তব্যটো কি, তেওঁ কিবা ক'বলগীয়া আছেনে নাই। মানসীৰ দেউতাক মাক আছোঁ। আচলতে সেইদিনাখনে ঘটনাটোৰ হেৰিত আমি স্পটত আছিলোঁ। মানসীৰ মাক আছে, দেউতাক ময়ো আছোঁ। আচলতে এইটো এনেকুৱা এটা ঘটনা হোৱাৰ কাৰণে আমি আচলতে বহুত লজ্জিত, কাৰণ অসমৰ পৰাই এই বস্তুটো সৃষ্টি হৈছে। কাৰণ তাত কিবা এটা ঘটনা হোৱাৰ পিছত আপোনালোকে সুধিব লাগিছিল মানসীৰ দেউতাক মাক, বা মানসীক সুধি পেলাই বস্তুটো মানে উলিয়াই দিব লাগিছিল। কিন্তু ছ'চিয়েল মিডিয়াত এনেকুৱাভাৱে মানে হেৰি কৰি দিলে, বস্তুটো বিস্ফোৰণ কৰি দিলে যে বস্তুটো তাত কোনো ধৰণৰ সত্যতা নোহোৱাকৈ বস্তুটো মানে ব্লাষ্ট কৰি দিছে। কিন্তু এইটো আচলতে বৰ লজ্জাজনক কথা, বহুত লাজ পাইছোঁ। পাপন ছাৰ আচলতে বহুত ভাল মানুহ। পাপন ছাৰৰ বিপক্ষে এনেকুৱা কোৱাটো আচলতে আমি বহুত দুখ পাইছোঁ। কাৰণ পাপন ছাৰ আৰু মানসী গুৰু শিষ্যৰ মাজত এনেকুৱা এটা মানে ব্লেম দিয়াটো আচলতে বহুত লজ্জাজনক, বহুতো লাজ লগা। এনেকুৱা হ'ব লগা নাছিলে। কিন্তু এনেকুৱা যাতে ভৱিষ্যত নহয় আৰু এটা ভুল বাতৰি যাতে প্ৰচাৰ নকৰে, তাৰ কাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ। মানে 11 বছৰৰ ছোৱালীজনীৰ ওপৰত এনেকুৱা এটা ব্লেম দিয়াটো আচলতে শোভা নাপায়। এইটো বহুত লজ্জাজনক কথা। এনেকুৱা এটা ঘটনা হোৱা নাছিল যিটো নেকি এনেকুৱাকে কৰিব লগা আছিল। এইটোতো সাধাৰণ কথা। এই মানসী ইয়াৰ পৰা যোৱাৰ পিছত সকলোৱে তাইক কিছ কৰিব পাৰে, সকলোৱে মৰম কৰিব পাৰে, এইটোতো সাধাৰণ কথা। এইটো লৈ ইমান ডাঙৰ কথা কৰিব লগা নাছিলে আচলতে। নমস্কাৰ, মই মানসীৰ মাক। ময়ো এইটোৱে ক'ব বিচাৰিছোঁ যে পাপন ছাৰে সকলো ল'ৰা ছোৱালীকে নিজৰ ল'ৰা ছোৱালীৰ নিচিনা ভাবে, আৰু তেওঁলোকে বহুত ধুনীয়াকৈ শিকায়, বহুত ধুনীয়া মৰম কৰে। আৰু ইয়াৰ মাজত আপোনালোকে আমি সেই মুহূৰ্তত উপস্থিত আছিলোঁ, আৰু এনেকুৱা এটা মিছা কথা, মিছা হেৰি আচলতে হ'ব লগা নাছিলে, প্ৰচাৰ হ'ব লগা নাছিলে। আচলতে আপোনালোকে কোৱাৰ আগত ইয়াতে আমাক সুধিব লাগিছিলে যে এইটো কথা সত্য নে অসত্য। মানসিকো সুধিব লাগিছিলে, আমাকো সুধিব লাগিছিলে। আচলতে মই আপোনালোকক অনুৰোধ কৰিছোঁ যাতে এনেকুৱা আৰু ভুল বাতৰি প্ৰচাৰ নকৰে। আৰু ক'ত ইহঁতি অসমৰ নাম ৰাখিবৰ কাৰণে দিন ৰাত কষ্ট কৰি আছে দিনে ৰাতি। আৰু এটা হেৰি কথা, এটা কোনোবাই কেছ দিছে পাপন ছাৰৰ ওপৰত, কেছ দিয়াৰ আগত বাপেক মাকক কথাটো সুধিব লাগিছিল যে বস্তুটো কি, তাৰ ওপৰত নিৰ্ভৰ কৰি কেছ হ'ব লাগিছিল। কেছ দিব লাগে নে নালাগে, আৰু বাপেক মাক স্বয়ং উপস্থিত থকাৰ পিছত কোনোবাই কেছ দিব, এইটোতো বৰ ডাঙৰ কথা, বৰ বেয়া কথা, বহুত ভুল কথা হৈছে। নমস্কাৰ, মই মানসী চহৰীয়া। আপোনালোকে মোক চবেই চিনি পায়। আৰু সেইদিনাৰ ঘটনাটোত মই আছিলোঁ আৰু মোৰ গোটেই ফ্ৰেণ্ডছ আছিলে চবেই, আৰু দেউতা মা গোটেই পেৰেণ্টছ সকলো আছিলে, আৰু মোৰ ছাৰসকলো আছে, গুৰুসকলো চবেই আছিলে তাত। আৰু মোক মানে পাপন ছাৰ সকলো ল'ৰা ছোৱালীক ইমান মৰম কৰে, ইমান ভালকৈ, মানে তেওঁৰ টীমত নহ'লেও চবকে নিজৰ টীমৰ ছোৱালী বুলি ইয়াত ভালকৈ শিকায়। তেওঁ চবকে তাৰমানে একে সমানে মৰম কৰে। আৰু মোকো সেইদিনা
তেওঁ ইমান বেয়াকৈ মোক মৰম কৰা নাছিলে তেওঁ অকল মোক এনেই মৰম কৰিছিলে অকণমান নিজৰ ছোৱালী বুলি কাৰণ আমাৰ সকলোৰে দেউতাৰ নিচিনা পাপন ছাৰ আৰু নিজৰ বুলি ইমান মৰম কৰে ময়ো অসমৰ তেওঁ অসমৰ আৰু ইমান ধুনীয়াকৈ মোক মৰম কৰি ইমান ধুনীয়াকৈ শিকায় সেইটো আপোনালোকে বহুত বেয়া ভুল ভাবিছে কাৰণ এইটো একদম হোৱা নাছিলে সেইদিনা সকলো তাত আছিলে সেইটো মানে আপোনালোকে মই পাপন ছাৰক বেয়া মন্তব্য কৰিছে আপোনালোকে তো সেইটো কৰিব নালাগে কাৰণ সেইটো হোৱাই নাছিল তাতে সকলোৱে জানে তাতে সকলোৱে দেখিছিলে আৰু সেইটো ভুল হৈছে মই আপোনালোকক অনুৰোধ জনাইছোঁ যে সেইটো আপোনালোকে বেয়াকৈ ভাবিছে আৰু আপোনালোকে মতলব পাপন ছাৰক ইমান বেয়াকৈ মোৰ হেৰিত পাপন ছাৰক আৰু মোক ইমান বেয়াকৈ আপোনালোকে ভুল বুজিছে সেইটো নুবুজিব কাৰণ আমি সকলোৱে দেখিছিলে তাত আমি মতলব কি ক'ম এইটো কি আছিলে ये बहुत एक कैजुअली हम लोग सेलिब्रेट कर रहे थे होली और उस दिन होली की एपिसोड हुआ था हम लोगों का तो होली की एपिसोड में हम लोग पापन सर के पास सब लोग बच्चे पेरेंट्स सब लोग गए थे तो वहाँ पे लाइव आए हम लोग फेसबुक में सब लोग मस्ती कर रहा था और गाने में डांस कर रहा था तो पापन सर ने सब लोगों ने देखा कुछ भी गलत नहीं किया पापन सर ने सिर्फ मुझे मतलब एक किस दिया था एक बच्ची की तरह तो पापा भी मुझे किस देते हैं मेरी मम्मी भी सब लोग यहाँ पे जो भी पेरेंट्स हैं सब लोग सब बच्चे को प्यार करते हैं और सबको करेंगे ये सब लोग इसका गलत मतलब नहीं है और आप लोग गलत मत समझिए प्लीज पापन सर बहुत अच्छे इंसान है बहुत अच्छे इंसान है उनके बारे में ऐसा मत फैलाइए और हम सब के रिक्वेस्ट है सभी रिक्वेस्ट करते हैं हम लोग सभी लोग रिक्वेस्ट करते हैं कि आप लोग प्लीज ऐसा ना करें और ना ले जाए और बच्चे को मौका दीजिए आगे बढ़ाने के लिए बस सर एंड वी लव यू पापन सर लव यू इंडिया को इंडिया वाले अब सब लोग और आप लोग बहुत फेथ है आप लोगों को आशीर्वाद कीजिए ताकि हम आगे जाओ और बहुत अच्छा गाना गाओ We love you, Papan sir. We love India. We love India. We love India वाले बस. नुवाली खासी बातों दे रूपवालिया खोने लिखु जुने बाई लोई सिथी खादु खादु कोता मोर